হেল্ল' এভৰিৱান ভিডিঅ'বোৰ দিওঁ বুলিকে থাকি যায়গৈ আৰু কামৰ মাজতে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। সেইদিনাখন গৈছিলোঁ আমি ৰাসৰ মেকআপলৈ বুলি গহপুৰলৈ আৰু ইয়াত ট্ৰেইনত আমি বালিপাৰাৰ পৰা উঠি আকৌ গহপুৰ পাই গ'লোগৈ। ইমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন এবাৰ। আৰু গৈ পায়ে আমি অলপ সময় ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই আমি আকৌ হাতে কামে যিহেতু কামত লাগিবই লাগিব আৰু গৈ পাই আপোনালোকক মই ধুনীয়াকৈ দেখাই দিওঁ। এয়া মাহী গহপুৰৰ ধুনীয়াকৈ মাহীৰ এখন দোকান আছে আৰু তাতে মাহীয়ে হাতে বোৱাই শিপিনী লগাই জেকাৰ মেচিনৰ পৰা লৈ তাঁতশাল কি ধুনীয়াকৈ এয়া মুগাৰ কাপোৰ পাটৰ কাপোৰ সকলোখিনি ঘৰতে এনেকৈ বোৱাই আৰু তেওঁ ধুনীয়াকৈ এনেকৈ বিজনেছ ধুনীয়াকৈ চলাই আছে। আৰু এয়া গৈ আমি এয়া দেখিছেনে ষ্টুডেণ্টে যি এনজয়, লাটু স্বপ্না আৰু জনিতা তাতে কাম কৰাৰ আগত বঢ়িয়াকৈ নাচি লৈছে, অকণমান যি ফূৰ্তি কৰিছে। সঁচাই বহুত বেছি ভাল লাগে এনেকৈ আমি দূৰলৈ যেতিয়া যাওঁ। তাৰপিছতে আমি লাগি গ'লোঁ কামে আৰু এয়া মোৰ ভণ্টি মিতালী শইকীয়া আৰু তেওঁ ওলাব মোহিনী ৰূপত আৰু তেওঁ ৰাধা আৰু মোহিনীক তেওঁক তাত নিমন্ত্ৰণ কৰিছিলে যিহেতু গহপুৰলৈ। আৰু আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে মেকআপটো মোক জনাবচোন দেই, নাপাহৰিব। আৰু ৰাসৰ মেকআপ যিহেতু এতিয়া মই বুকিংসমূহ লৈয়ে আছোঁ আৰু যিহেতু বুকিং এভেইলেবল আছে, লগতে ব্ৰাইডেলসমূহ মই কৰি গৈ আছোঁ। আৰু এই মেকআপটোনো কেনেকুৱা লাগিছে ফটোসহ আপোনালোকক মই দিছিলোঁ যদিও ভিডিঅ'ৰ যোগেদি দিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। আৰু এতিয়ালৈ আহিছোঁ, বাই বাই।